নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ এটা মণ্ডল স্থলমণ্ডলৰ বিষয়ে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি আমি পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ অন্তৰ্গত আন এটা মণ্ডল জলমণ্ডলৰ বিষয়ে আলোচনা কৰিম। জলমণ্ডল সাগৰ, মহাসাগৰ, নদ নদী, জান-জুৰি, হিমবাহ, ভূগৰ্ভৰ পানী বা বায়ুমণ্ডলত থকা জলীয় ভাৱ আদি কৰি সকলোৱে লগ হৈ যি মণ্ডল গঠিত হৈছে তাকেই জলমণ্ডল বোলে। সৌৰজগতৰ অন্যতম গ্ৰহ পৃথিৱী, যাক আমি নীলাগ্ৰহ বুলিও জানো। এই পৃথিৱীৰ প্ৰায় ৩/৪ পানীৰে আগুৰি আছে, অৰ্থাৎ পৃথিৱীৰ শতকৰা পানীৰ পৰিমাণ হ'ল ৭১%। এই চিত্ৰখন চালে তোমালোকে পানীৰ বিতৰণ সম্পৰ্কে ধাৰণা লাভ কৰিব পাৰিবা। মহাসাগৰ পৃথিৱীৰ মহাসাগৰ হ'ল 5খন: প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। প্ৰশান্ত মহাসাগৰ হ'ল পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু গভীৰ মহাসাগৰ। পৃথিৱীৰ উপৰিভাগৰ 3/4 ই আগুৰি আছে। আটলান্টিক মহাসাগৰ পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ আকৃতি ইংৰাজী এছ আখৰৰ দৰে। আৰু আটলান্টিক মহাসাগৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আটাইতকৈ ব্যস্ত মহাসাগৰ। ভাৰত মহাসাগৰেই হৈছে একমাত্ৰ এনেকুৱা মহাসাগৰ যাৰ নাম এখন দেশৰ নামেৰে ৰখা হৈছে। ভাৰত মহাসাগৰখনৰ আকৃতি হ'ল ত্ৰিভুজৰ দৰে। উত্তৰ মহাসাগৰ উত্তৰ মেৰু বৃত্তৰ ভিতৰত অৱস্থিত। বেৰিং প্ৰণালীয়ে এই মহাসাগৰখনক প্ৰশান্ত মহাসাগৰৰ লগত সংলগ্ন কৰিছে। উত্তৰ মহাসাগৰৰ অধিকাংশ জলভাগেই বছৰটোৰ প্ৰায়ভাগ সময়তে বৰফ হৈ থাকে। দক্ষিণ মহাসাগৰ এণ্টাৰ্কটিকাৰ চাৰিওফালে যি জলভাগ আছে তাকেই দক্ষিণ মহাসাগৰ বুলি জনা যায়। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ অংশকেইটাই মিলি দক্ষিণ মহাসাগৰ হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ অন্তৰ্গত এটা প্ৰধান মণ্ডল জলমণ্ডলৰ বিষয়ে জানিব পাৰিলা। ধন্যবাদ।